আজি দুপৰীয়াৰ আহাৰত মোৰ আছে এয়া ভাত, জলকীয়া, নেমু টেঙা, কণী বইল দুটা আছে, এয়া তিঁয়হৰ চালাড, আকৌ এয়া আছে কাৱৈ মাছ এইটো, আকৌ এয়া নৰসিংহ দি ৰৌ মাছ নৰসিংহ আঞ্জাই দি। গতিকে মই পলম নকৰি কৃষ্ণক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া খোৱাটো ষ্টাৰ্ট কৰি দিওঁ কৃষ্ণক চিন্তি। ঘৰৰ নেমু টেঙা, বিলাইচি নেমু। এয়া ৰৌ মাছৰ পোৱালি হয়। জলকীয়া মই পিটিকি খাওঁ, এনেকৈ জলকীয়া পিটিকি খাওঁ। নৰসিংহ পেটৰ কাৰণে ভাল।
এইটো হ'ল কাৱৈ মাছ এয়া কাৱৈ মাছ আজি মাছেই মেইন ঘৰ কাৱৈ বহুদিনৰ মূৰত খালোঁ নেমুৰ গোন্ধটো বঢ়িয়া লাগে ইলাইচি নেমু ঘৰৰ হয়
কিনা কাৱৈ মাছৰ কাঁইটলৈকে মাংস। গোটেইখিনি চাফা কৰি দিলোঁ। গতিকে আজি এসাঁজ খালোঁ। কাৱৈ মাছ, ৰৌ মাছ, এনেকৈ কণী আছিল লগত। গতিকে মই গোটেইখিনি চাফা কৰি দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।